হেল্ল' টেনচন দাদা কোৱা আপোনাৰ ডাঙৰ এটা হেল্প লাগিছিলে কোৱা এই আপোনাৰ সমষ্টি শিৱসাগৰত অ মানে আমাৰ কাৰ্বি ল'ৰা তাতে 13-14 বছৰ মান হ'ল তাতে থকা উম এই ল'ৰাৰ নামটো গোটেই ল'ৰা বাপেক নাম আৰু মাৰ নামটো গোটেই চেঞ্জ কৰি পেলাই দিলে কোনে তাত য'ত নেকি ৰাখিছিলে অ সেই মানুহজনে মেমজনে গোটেই নামকেইটাত তাৰমানে ৰং নেম ৰেকৰ্ড কৰি দিছে তাতে অ আৰু মই সেইদিন এখন চেবাত গৈছিলো উম চেবাত গৈ পেলাই মই কাৰেকশ্যনৰ কাৰণে গৈছিলো চেবাতে ক'লে আমি সেইটো কৰিব নোৱাৰিম বুলি কৈছে কি কৰিব লাগিব এতিয়া তাৰমানে এই ল'ৰাৰ নামটো মাৰ নামটো মানে য'ত নেকি এতিয়া ভোটাৰ আইডিৰ আৰু মাৰ ডকুমেন্টছৰ লগত একেবাৰে মিলা নাই উম এতিয়া ল'ৰাটো কাৰ্বি আংলং আহি গ'ল তাত মানে থকাটো বহুত অসুবিধা বোলে 13 বছৰ মান হ'ল তাতে থকা উম গতিকে আমি তাতে যাম আপুনি অলপ আমাক সহায় কৰিব লাগিব আপোনাৰ সমষ্টি যেতিয়া মই গতিকে আপোনাৰ পৰা হেল্প বিচাৰিছে কেতিয়া যাবা মই 5 তাৰিখৰ পিছত যাম তুমি মোৰ হেৰিয়াৰ নাম্বাৰটো লৈ লোৱাচোন পিয়াৰ নাম্বাৰটো লৈ লোৱা অ তেওঁৰ নামটো লিখি লোৱা অম্লানজ্যোতি গগৈ অকে ৰ'ব দাদা নাম্বাৰটো লোৱা 1 মিনিট ৰ'ব হা মই কলমটো লৈ লওঁ 70426 ৰ'ব 1 মিনিট মই লৈ আছো নম্বৰটো কওকচোন 7 গগৈ অকে মই মই তেখেতক ফোন কৰিব দিছো বুলি ক'বা অ যেতিয়া যাবা কথা পাতি ল'বা অকে থেংক ইউ